নমস্কাৰ বন্ধুসকল, আজি মই এখন গাঁৱত ফুৰিবলৈ আহিছিলোঁ। এই ফুৰিবলৈ আহোঁতে দুজনমান ল'ৰাই ৰাতি মাছ ধৰিবলৈ লৈ আহিলে। এয়া আপোনালোকে দেখিছে, বাঢ়নী পানীত মাছ ধৰিবলৈ আহিছে। কি 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 উঠিলে এইটো? আৰু কি কি উঠে মাছ? উঠে মানে পঁচাহে মাৰিবা আৰু। বন্ধুসকল দেখিছে, এয়া আহিয়ে কেঁকুৰা এজনী ধৰিলে। ইহঁতৰ লগতে আজি কেনেকৈনো মাছ চিকাৰ কৰে তাকে চাবলৈ আহিলোঁ। আহক ইহঁতৰ লগতে অকণমান মাছ চিকাৰ কৰোঁ। এয়া আপোনালোকে দেখিছে মেটেকা হয়, পানী বাঢ়ি ঘৰৰ চোতালত পালেহি। জীৱনত প্ৰথমবাৰ অভিজ্ঞতা আছে ৰাতি মাছ চিকাৰ কৰা। দুজনমান ল'ৰাই লগ ধৰি লৈ আহিলে। তই খালত নেপেলাবা দেই। ৰাতি মাছ চিকাৰ কৰা মজাই বেলেগ। ডাঙৰ ডাঙৰ মাছ ওলাই নোলায়? সৰুকৈ কথা কেলৈ কৈছে? এই অলপ ডাঙৰকৈ কবিচোন। নাৱত বেছি ভাল নেকি? খোজকাঢ়িলে পানী হিলিবই আৰু, উপায় নাই। তাৰ মাজতে কেঁকুৰাজনী ধৰিলাই নহয়। মই থাকি গৈছোঁ। বন্ধুসকল, এইখন গোটেই মেটেকা আৱৰি আছে। তাৰ মাজে মাজে মাছ চিকাৰ কৰিবলৈ আহিছোঁ। হাতত দা আৰু পঁচা লৈ এই মোৰ আগে আগে গৈ আছে সিহঁত মাছ চিকাৰ কৰিবলৈ। কি হ'লে? কি বাটৰ মাছ? বাটৰ মাছ ক'ত এডলীয়া ফচাই ৰাখিব পাৰিব? এই বহুত ৰাতিলৈকে ধৰিবি নেকি? ৰাতিলৈকে নহয় আৰু। ৰাতি এনেকৈ মাছ চিকাৰ কৰে বন্ধুসকল। ভালকৈ চাওকচোন। মোৰ খুব ভাল লাগিছে আজি আহি। বহুদিনৰ পৰা ভাবি আছিলোঁ আপোনালোকক ৰাতি নদীত কেনেকৈ মাছ চিকাৰ কৰে দেখুৱাম বুলি। এইটো ৰৈ গ'ল, হাতৰ মুঠিতে ৰৈ গ'ল, মাৰিবলৈ নাপালে। মোৰ চেণ্ডেলযোৰ লাগি ধৰিছোঁ, সেইকাৰণে তই পিন্ধি অহা নাই। আৰে উমাই গ'লো। এইটো উলিয়াই দিছোঁ নে? কিন্তু হাতত লৈ যাব লাগিব, হাতত লৈ ল'ব লাগিব চেণ্ডেল। এই সৰু মাছে আহি থাকিব আৰু বামত। এই মাছবিলাকে চাউণ্ডবোৰ শুনি পায় ন? এইটো মাৰ, ডাইৰেক্ট মাৰ, পঁচাডালে মাৰি দিলেও হ'ল। মোক খালত নেপেলাবা দেই। তোৰ ওচৰত, ভৰিটোৰ ওচৰতে হয়তো বামলৈ। ভালেই হৈছে, ঠেলি লৈ যা বামলৈ, ঠেলি লৈ যা, ঠেলি লৈ যাওঁ। ছিঙিয়ে পেলালা ডিঙিটো। বন্ধুসকল দেখিছে ন, পূৰা মাছ ধৰাত ব্যস্ত। পঁচাই নোৱাৰিলে দায়াৰে ঘপিয়াইছে। এগাঁঠি পানী হৈছে।
আচলতে পানী বঢ়াৰ কাৰণে মাছ সৰু সৰু মাছবোৰ বামলৈ গুচি আহিছে যে সেইটো কাৰণে সুবিধা হৈছে মাছ ধৰিবলৈ। এনেকৈ ৰাতি মাছ চিকাৰ কৰা হয়। হাতত লাইট আৰু পঁচা লৈ আহি আছে। বৰ চাউণ্ড কৰিলে দিগদাৰ হয়, মাছবিলাক গম পাই যায়। নাই 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 নাই, পানীৰ ঢৌত ভৰিৰ চাউণ্ডত এই পানীৰ তলত ঘাট দি ৰাখি দিছা। পানীৰ বেছি খলকনি উঠিলে, চাউণ্ড উঠিলে, খোজকঢ়া চাউণ্ড উঠিলে মাছটো গুচি যায়, আঁতৰি দলৈ গুচি যায়। সেইটো কাৰণে বৰ লাহে লাহে আহিব লগা হৈছে। ৰ'ল এয়া চাওঁতে চাওঁতে মাছ প্ৰায় ৩-৪টামান ধৰিলেই। পঁচাতকৈ ডাইৰেক্ট ঘপিয়াই বেছিকৈ ধৰা হৈছে। দাখনে বেছি সুবিধা হৈছে। ক'ৰবাত মাৰি এইটো নহয়, মই ভৰিটোত খুন্দা মাৰিলোঁ। ওপৰৰ পৰা মাৰিব লাগে, সেইখিনি পানীখিনি গৰম গৰম হৈছে। গাঁতত পৰি বন্ধুসকল, মই আৰু পিছে পিছে আহি আছোঁ সিহঁতৰ লগতে। তেওঁলোক মাছ ধৰাত ব্যস্ত। খুবেই ভাল লাগিছে আজি। এই তেওঁলোকৰ ঘৰৰ কাষতে নদীখন আছে আৰু ঘৰৰ পৰা নামিয়েই মাছ চিকাৰত ব্যস্ত হৈ গৈছে আহি। ইমান বামলৈ আহিব জান নাই হে? ভেকুলী এইটো। নিজে ওলাই দিব কেনি গ'ল? এইম ল'বলৈ নাপালে। জোকাই লৈছে। এইটো কাৰ ঘৰ? এইটো লাইজলি থকা চাৰ্জেণ্টৰ ঘৰ। পালি যাম ধৰিলানে? সেইটো 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 এইটো উল্টাও হৈ গ'ল, মাৰ গাপ পাই উল্টা হৈ গ'ল। বৰ লাহে লাহে যাবলগীয়া হৈছে, মনে মনে যাবলগীয়া হৈছে, নহ'লে যিখিনি মাছ বামলৈ আহি থাকে সেইখিনি পলাবলৈ ধৰিছে। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তেওঁলোকে আৰু কিছুমান মাছ ধৰিম বুলি কৈছে। বন্ধুসকল, মোৰ চেনেলটো লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।